আজি কেকৰা মিছনত যাম এটু বালতিৰ আধা বালতি এটা ধৰি লৈ আহিম আজি ঠিক আছে তোমাৰ মতে আজি কেইটা পাম পাবা 20টা মান 20টা মান ঠিক আছে কেইটা পাওঁ চাওঁ আৰু মোৰ লগত লৈছো এখেতক কাকা মাষ্টাৰ এতিয়া বৰষুণ দিছে ধুনীয়াকে আজি পৌত পাই যাবা আজি ভাগ্য ভাল আজি আহি থাকোতেই বৰষুণ দিলে আন্ধাৰত অলপ কোৱালিটিটো কম হৈছে কিন্তু নতুন ব্লগাৰ হৈছে আমাৰ সেইকাৰণে আপোনালোকে চাব আৰু ভালকে ভিডিঅ'টো আজি প্ৰথম তারপরে আহি আছো আহি পেলাই দেখাই আছো এই নাহাই কিয়া আহ থৈছা নেকি চাও না আন এই বহ তো আৰম্ভণি কেকৰাই প্ৰথম কেকৰা আৰম্ভণি হইলো থৈছা ডাঙৰ এইটো Thanks, Sarah. Thank you, down, thanks, Sarah. What's that? Right. Itu hal saja. Itu. Tamat. Oh. अच्छा itu oh sana oh sama oh itu terus sana lagi sama dah an boh so mission complete কেকৰা মিশন মামি জি কিমান পালা মিশন কমপ্লিট কিমান পালা এয়া এসা পাতিৰ গোটাম হা যাব ফালে কিটা পইচা চোন বগা বগা থাকিছে এইটো 30টা মান আছে এইটো বগা বগাৰ পৰা আমাৰ পুখুৰীৰ সাফা পুখুৰী সাফা পানী সাফা আজি খাব না কালি খাব ই সাফা জাগাত আছে এইটো আজি নকৰ ভাই বহুত কম আজি নকৰ আৰু বহুত দেৰি লাগিব হিপা ভিডিও বনাইছা নেকি তুমি খাবা নাই মই খাব নোৱাৰো এতিয়া পিছত খাম এনে খাব পাইতা খালা হয় নেকি অপাৰেচন কৰাৰ পাছত খাম এতিয়া নাখাও হা এতিয়া নাখাও এতিয়া মই একো ভাজি খাব বইল খাব নোৱাৰি নহয় তুমি হেৰি কৰি খাবা আকৌ কি পুৰি নাখাও দে এতিয়া নাখাও কিবা হৈ যাব পাৰে একো নহয় পিছত খাম মাছ খাব পাৰা যদি কেকৰা খাব পাৰিবা তুমি আগতে খোৱা নাছিলা তুমি কেকৰা খাইছো এবাৰ চাটনি এবাৰ এবাৰে খাইছো গোটেই জীৱন কালত জীৱন শেষে হ'ব হ'ল নেকি তোমাৰ এতিয়ালৈকে জীৱনত মই এবাৰে খাই পাইছো বুলি কৈছো আচ্ছা 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 ঠিক লগ লাগি থাকে নে কি ইহঁতে লাগি থাকে নাই খতম আমাক যে অসমীয়া জাতিক যে কয় কেকৰা জাতি বুলি কৈ যে কোনোবা আগবাঢ়িব নিদিয়ে যে এইবিলাকক কয় এইটো হ'ল কেকৰা জাতি এটাক ধৰিলে এটাক নিদিয়ে যে আমাক এটা আগলে এটা যে কেকৰা জাতি তলত টানি নিয়ে যে সেইকাৰণে অসমীয়া জাতিক কয় কেকৰা জাতি এইটো এই কেকৰা জাতি আগবাঢ়িব নিদিয়ে তাকো এইটো কালি খোৱা যাব তোমালোকক আজি তোমালোকে ৰেষ্ট কৰা এইফালে ফুলৰ জোল আছে তাৰপিছত এয়া মোৰ বনাইছোঁ বইল উতলাই নাই আৰু এয়া হ'ল ভেন্দি ভাজি অলপো আছে ব্লগিং মই কৰি আছোঁ কনচিষ্টেঞ্চি এৰা নাই কিন্তু দেৰিকৈহে দিব পাৰিম ব্লগকেইটা এটা আহিলে আজিটো আহিলে গম পাব আৰু নেক্সটটো আহি থাকিব বুলি মানে গোটেইখিনি ভিডিঅ' কৰি আছোঁ এতিয়া এনেকৈ দিওঁতেহে কিন্তু দেৰি হৈছে ইয়াত আপলোড নহয় নেটৱৰ্ক বহুত বেয়া
পানী খালোঁ 10টা বাজিলে আৰু ভাত পানী খাই বাচন চাচন ধুই আহিলোঁ এতিয়া পানী অলপ মই ইয়াত কি কৰোঁ পানী ৰাতিয়ে থৈ দিওঁ মানে ইয়াত গা নোধোৱাকৈ এনেকৈ পাকঘৰত নোসোমাওঁ তাতেতো আৰু ইমান পালি নাথাকোঁ গুৱাহাটীত কিন্তু ইয়াত মানে অলপমান ভালকৈ পালোঁ আৰু ইয়াত পানী মই ইয়াত আনি থৈ দিওঁ ইয়াত ফ্লাক্সত আনি থৈ দিওঁ আৰু ৰাতিপুৱা উঠিয়ে যে মই পানী খাওঁ সেইকাৰণে তাতে আৰু গৈ নাথাকোঁ ইয়াতে পানী আনি খাই দিওঁ ৰাতিপুৱা পানী খাইহে মই গা পা ধুই তাৰপিছত যাওঁ এতিয়া আজি সেই আগবেলা ইমান ভিডিঅ' কৰা নহ'লে বহুত কাম আছিলে আৰু ইয়াতে আহিবও লাগে ন পটাপট ভালকৈ ৰুমটো থৈ আহিব লাগিব বাচন চাচন চাফা কৰি কাপোৰ ধুব লগা আছিলে সেইবিলাক ধুই বাহিৰতে বাৰাণ্ডাখন মেলি থৈ আহিছোঁ মোৰকেইটা মানে তাইৰকেইটা বাহিৰত মেলি নথওঁ বাহিৰত পুৰা প্ৰপাৰ বাহিৰতো নহয় আমাৰ মানে ৰুমৰ কিনাৰৰে যোনখন বাৰাণ্ডা তাতে থৈ দিওঁ এতিয়া বিচনাত আহিলোঁ আৰু কিন্তু শুৱা আৰু ক'ত পাম এতিয়া অলপমান দেৰিকৈ শুব পাম তাইতো নায়ে হোৱা এতিয়া কালি ব্লগত আকৌ লগ পাম আজিলৈ ইমানেই বাই বাই